তো এই গাইছ মই আজি বহুত দিনৰ ভিডিঅ' বনাইছোঁ আৰু মোৰ চেনেলত আপোনাক স্বাগতম জনাইছোঁ আৰু বহুত জলদি মোৰ 200টা ছাবস্ক্ৰাইব কমপ্লিট হ'ব সেইবাবে আপোনাক বহুত থেংক ইউ কৰিছোঁ আৰু জলদি 200টা ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়ক আৰু हम तोड़ गए जब तुम झुके तब से तुम नजर में এখন আমাৰ নেনো গাড়ী যি মানে দাদাই কিনিছে নিজৰ পইচা ইউটিউব মনিৰে দাদা কিনা আৰু মই কিনা মানে একেই এতিয়া আপোনালোকক মই ভিতৰৰ ফালৰ পৰা দেখুৱাওঁ আমাৰ গাড়ীটো এনেকৈ চাৰিওফালে চাই লওক এখন নেনো দেখিবলৈ ইমান বেয়া নহয় মানুহে কিন্তু বৰ ইনচাল্ট কৰে বুজি নাপাওঁ কেলে কিন্তু দেখিবলৈ বহুত ভাল গাড়ী আৰু ভিতৰৰ ফালে বহুত স্পেচ আছে আপোনালোকক ৰখিব এইটো ভিতৰৰ ফালে বহুত স্পেচ আছে আপুনি চাওক নিজে তাৰপিছত স্পেচ আছে আৰু পিছফালে 3টা মানুহ আৰাম চাব পাৰে আৰু আগফালে 2টা পাৰিব বুলি আপুনি জানে আৰু ই আমাৰ লগত আজি গৈ আছে হেল্ল' কয় দেই হেল্ল' মোৰ 200টা ছাবস্ক্ৰাইব কমপ্লিট হৈ আছে সেইকাৰণে চবক কৈ থেংক ইউ বুলি কয় আৰু ক'বলৈ গৈ আছে আৰু থেংক ইউ জলদি কৰিব আকৌ 200টা ছাবস্ক্ৰাইব কমপ্লিট দাদা ভাগৰ 200টা ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিব তহঁতি মোৰ আগত সৰু মানুহ আঁতৰ ক'ত আপোনাৰ কেনেকুৱা খবৰ আৰু আজি মই বহুত নম্বৰ ভিডিঅ' বনাইছোঁ বহুত নম্বৰ ভ্লগ এটা বনাইছোঁ আৰু দাদা মই আজি বিহু বজাৰ কৰিব গৈছোঁ গান গাই আছে ই পুৰা মৰম দি প্ৰথমে কি বস্তু আনিমগৈ এতিয়া আমি আনিমগৈ মাংস কিবা কিবি বজাৰ কৰোঁগৈ আৰু আৰু বেজি ল'লোঁ বেজি এটা ল'বলৈ আছে বলক আমি তেতিয়াহ'লে গৈ থাকোঁ নে কি কয় মাছ দিব লাগে মাংস লাগে আৰু মাছ মাছাক বলক আমি গৈ থাকোঁ বস্তু কিনিব যাম आहे बाना है घुमती आही बाराती खपुन के लई থাকে বানা থাকে খাওনরে ঢল তুমি মৰমৰে লৈ মৰম পুকাৰো মেৰে বস্তু কিনা এতিয়া ল'বলৈ গৈ আছোঁ আৰু বেজি দিয়া হ'ল এতিয়া আমি ল'বলৈ যাওঁ নে কি কওঁ গাইজ ঘৰ আহি পালোহি আৰু এতিয়া এতিয়া বস্তুবোৰ ল'লোঁ লোৱাৰ পিছতে ঘৰলৈ আহি পালোঁ হা নাই নিয়া অঁ এইটো এই জেপত থৈ পাহৰি গৈছিলোঁ লৈ যা কিমান খৰচ হ'ল ইয়াক খোৱা আগত কেনে জানিম 3000 টকা ঘৰ আহি পালোঁ আৰু তাৰপিছত ৰাতি আৰু ভ্লগ এখন আৰু ভ্লগটো আজি ইমানতে শেষ কৰিছোঁ আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক ছাবস্ক্ৰাইব কৰিব ইমান দীঘল নহ'ল ভিডিঅ'টো চুটি বহুত কি ল'লোঁ আপোনালোকক দেখালাম আৰু তাৰপিছত তো ইয়াক বন্ধ কৰা ৰাতিকৈ খুৱাব আৰু ইয়াক এই কুকুৰাটোক ৰাতিকৈ ইয়াক মানে সাজ বনাই খাম আৰু ইয়াক ভালছে এতিয়া ফূৰ্তি কৰি ইফালে মায়ে তিলপিঠা বনাই আছে আৰু আপোনালোকৰ তাত কোনে কোনে তিলপিঠা বনাইছে আমাক কমেণ্ট কৰি কওক আৰু বহুতেতো বেছিভাগ আজিকালি যুগততো কিনি আনে আৰু কিছুমানৰ ঘৰততো তিলপিঠা বনায় আৰু আমাৰ গাঁৱততো আৰু চবৰে আৰু তিলপিঠাটো বনায় ঘৰে কিন্তু বেছিভাগ মানে এনেকুৱা টাউন চাউনত থকা মানুহবোৰত কিনি আনে এতিয়া টাউন থকা মানুহ কিছুমানৰ বনাই আনে কোনে বনাইছে মোক কমেণ্ট কৰি কওক তিলপিঠা আৰু বিহুলৈ শুভকামনা জনালোঁ আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ তেতিয়াহ'লে আজিলৈ ইয়াতে ইমান বিদায়